বন্ধুহঁত কেনে আছে? আশা কৰোঁ ভালে আছে আৰু ভালে থাকক। নিশ্চয় ভালে আছে আৰু আশা কৰোঁ ভালে থাকক। আচ্ছা, মই আজি আপোনালোকৰ আগত লৈ আহিছোঁ কিছু কথা আমাৰ যি সদ্যহতে ৰিলিজ পাইছে আমাৰ হিয়াৰামটো জুবিন গাৰ্গৰ দ্বাৰা মানে আমাৰ যিটো চিনেমা ইতিমধ্যে আমি ট্ৰেইলাৰ পাইছোঁ। 31 অক্টোবৰে ৰিলিজ পাব, যিটো ৰৈ ৰৈ বিনালে। তেখেতে তাত আপোনাৰ অভিনয় কৰিছে, লগতে গানো গাইছে। তো সেই ট্ৰেইলাৰটোৰ ওপৰত মই এটা ৰিভিউ ভিডিঅ' বনাই আছোঁ আৰু আশা কৰোঁ যে আপোনালোকৰ যদি ভাল লাগে পূৰা ভিডিঅ'টো চাব, আৰু মই আপোনালোকক ভাবিম যাতে আশা কৰিম যে আপোনালোকে এটা কাম কৰক, এই ভিডিঅ'টো চোৱাৰ আগত আপুনি সেই ট্ৰেইলাৰখন মই এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত দি দিম। আপুনি ভিডিঅ'টো লিংকটো আপুনি লিংকত গৈ পেলাই ভিডিঅ'টো আগতে ৱাটচ কৰি ল'ব, ট্ৰেইলাৰ ভিডিঅ'টো, আৰু তাৰপিছত এই ৰিভিউ ভিডিঅ'টো চাব। তো আচলতে কথা হৈছে, চাওক, আমি সৰুৰে পৰা বহুতৰ মুখত শুনিছোঁ যে মানুহসকল জানো কোনোবা ঢুকোৱাৰ আগত 1 মাহ বা 6 মাহ আগৰ পৰা তাৰ অলপ বাকী জীৱনৰ আচাৰ আচৰণৰ পৰা অলপমান বেলেগ মানে আচৰণ কৰে, বা কিবা নকৰা খিনি কৰে, নকৰা কথা কয়, নকৰা মানে কিন্তু তেওঁ বুজি নাপায় বা বেলেগেও বুজি নাপায়। আৰু কিছুমান কথাটো মানে ৰেকৰ্ড হৈ নাথাকে না, তেওঁ কি কি মানে ধৰক আকস্মাত কৰিছে বা কিংবা অলৌকিক কি কৰিছে। আৰু যিসকল ধৰক ঈশ্বৰৰ ভাল পোৱা যিসকল ব্যক্তি, তেওঁলোকে হয়তো সেই অলৌকিক কথা বতৰা বা অলৌকিক ঘটনাবিলাক অলপ বা সেই ধৰণৰ মানে আগতে কেতিয়াও নকৰা তেনেকুৱা ভাল কিছুমান কাম মানে বেছি কৰে, বেছি দেখিবলৈ পোৱা যায়। যেন আমি এতিয়া আপোনালোকে দেখিব পাৰিছে যে আমাৰ হিয়াৰামটো জুবিন গাৰ্গ এতিয়া ট্ৰেইলাৰখনৰ পৰা কিছু কথা আমি কি জানিব পাৰি, তেখেতৰ যেন এনেকা বুজা গৈছে যে তেখেতে হয়তো যেন মানে এক প্ৰকাৰ মানে ইমান মানে সমিল দেখাইছে তেখেতৰ এই সময়ছোৱাৰ লগত। তো আপোনালোকৰ আগত দাঙি ধৰি আছোঁ, আপোনালোকে ট্ৰেইলাৰখন চোৱাৰ পিছত মোৰ কথাখিনি শুনি পেলাই তাৰপিছত আপোনালোকে এইটো আমাৰ কমেণ্ট বক্সত জনাব সঁচাকৈ তেনেকৈ আপোনালোকৰ তাতো লাগিছেনে নাই, আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি বেলেগ আৰু 10জনকো দেখিবলৈ প্ৰয়াস কৰিব, যাতে সকলোৱে দেখিব পাৰে আৰু বুজিব পাৰে, কথাখিনি হৃদয়ংগম কৰিব পাৰে হয় কি নহয়। আৰু লগতে আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গলৈও আপোনালোকে এইটো ভিডিঅ'ত ৰিয়েক্ট কৰা মানে তেখেতলৈ আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক বা এনেকৈ শ্ৰদ্ধা অৰ্থে কিবা আপোনালোকে মেছেজ কমেণ্ট বক্সত কৰিব পাৰে, আৰু মই চেষ্টা কৰিম ৰিপ্লাই দিবৰ কাৰণে। এতিয়া চাওক, প্ৰথম কথা মই আপোনালোকক কৈ আছোঁ যে প্ৰথম কথাটো হ'ল যে চিনেমাখনৰ নাম হ'ল ৰৈ ৰৈ বিনালে। ইয়াৰ মানে হ'ল যে মানে ৰৈ ৰৈ অপেক্ষা কৰি কৰি মানে ৰখি ৰখি বিনোৱা হৈছে, বিনাই আছে, মানে কান্দি আছে। এতিয়া চাওক, একচুৱেলি তেখেত ঢুকোৱাৰ পিছত তেখেতৰ কাৰণে কোনেনো বিনোৱা নাই, সকলোৱে বিনাইছে আশা কৰোঁ। মানে আমাৰ তেখেতৰ তেখেতৰ ঘৈণীয়েকৰ সৈতে গৰিমা গাৰ্গ ডাঙৰীয়নীৰ ৰৈ ৰৈ বিনাইছে, সেইটো আমি প্ৰত্যক্ষ কৰিছোঁ। অসমবাসীয়ে কেতিয়াবা তেখেতৰ জুবিন ক্ষেত্ৰত গৈ পেলাই বা এনেতেও ঘৰতো বা কাৰোবাৰ আগত, আৰু এনেতেও গোটেই অসমৰ মানুহেই ৰৈ ৰৈ বিনাই আছে ইমান দিন ধৰি। আৰু চাওক, এইটোৰ লগত এটা মিল খোৱা দেখা পাইছোঁ। আৰু এটা চাওক, তেখেতৰ হয়তো বহুখিনি চিনেমা কৰিছে, কিন্তু তেখেত যে এজন আৰ্টিষ্ট সেই কথাটো আপোনাৰ প্ৰতিপন্ন হৈছে এইখন চিনেমাতহে আপোনাৰ কি হৈছে। চৰি, ভিডিঅ'টো অলপ ক'ৰবাত হেৰি হৈ গৈছে, ক্ষমা কৰিব। চাওক, তেখেতে যি তেখেতৰ মেইন হেৰি আছিলে, তেখেত এজন শিল্পী আছিলে আৰু বহুখিনি চিনেমা কৰিছে তেখেতে, কিন্তু এইটো চিনেমাৰ যেন আমি ট্ৰেইলাৰৰ পৰা এতিয়ালৈকে যিমান দূৰ বুজি পাইছোঁ, যেন শিল্পটোক বা শিল্পী এজনক বা আমাৰ যি তেখেত এজন আৰ্টিষ্ট আছিলে সেই কথাটো মানে হাইলাইট কৰা হৈছে। আৰু তেখেতৰ মেইন যিটো নেকি
চিনাকি আমাৰ অসমখন চিনাকি হৈছে তেখেতৰ এই মানে তেখেত এজন শিল্পী যে এইজন শিল্পীৰ জাত গতিকে এইটো তেখেতৰ ক'বলৈ গ'লে মানে ময়ো ভাবোঁ আৰু গোটেই অসমে ভাবিব যে চবতকৈ ডাঙৰ যে তেখেত এজন শিল্পী আছিলে তো সেই শিল্পীটোক দাঙি ধৰি পেলাই হাইলাইট কৰি পেলাই চিনেমাখন ৰচা হৈছে যেন বুজি পাইছোঁ আৰু শিল্পীৰ মাজতো তেখেতে ধৰক বিভিন্ন শিতানত তেখেতৰ অভিজ্ঞতা আৰু তেখেতৰ পাৰদৰ্শিতা আছে আৰু সকলোতকৈ অধিক য'ত নেকি তেখেতে মানে নিজৰ কৃষ্টি দেখাইছে আৰু নিজৰ সৃষ্টি দেখাইছে সেইটো আমি দেখিবলৈ পাইছোঁ যে তেখেতে এজন মানে গায়ক আছিলে ছিংগাৰ আছিলে আৰু সেই ছিংগিং যিটো তেখেতৰ আৰ্ট সেই আৰ্টটোক তেখেতে হাইলাইট কৰিছে এই চিনেমাখনৰ জৰিয়তে তো আপোনালোকে দেখিব পাৰিছে আৰু লগতে তাক চাওক যে শেষত তেখেতৰ সাগৰতে তেখেতৰ মৃত্যু হ'ল ক'বলৈ গ'লে সাগৰৰ মানে পানীৰ লগত আৰু তেখেতৰ মৃত্যুটোৰ শেষ পৰ্যায় আছিলে সেই পানীৰ লগত এটা ৰিলেশ্যন দেখা পাইছোঁ আমি আৰু সাগৰ শব্দটো শুনি পাইছোঁ আৰু তাত ঠিক মৃত্যুৰ আগত যেনেকাকৈ এই তাতে এক্সিডেণ্টেলি আমি দেখা পাইছোঁ সেই ভিডিঅ'বিলাকত যে মানুহে তুলি আনি পেলাই মানে সকলোৱে হেৰি কৰি আছে তাৰপিছত হস্পিটেলাইজ কৰিছে সেইটো তেনেকুৱা আৰু সেই ভিডিঅ'টোৰ লগত ইমান মিলিছে চাওক যেন একদম মানে সেই যিটো নেকি আপোনাৰ হেৰি আছিলে কাল্পনিক যিটো আছিলে চিনেমাখন ধৰক সেইটো ৰিয়েলিটিত মানে প্ৰতিপন্ন যেন হৈছে দেখা গৈছে আচলতে ইমান মানে মিলিছে আৰু যেন বুজা যায় যে ক'ৰবাত না ক'ৰবাত মানে এটা ৰিলেশ্যন থকাৰ নিচিনা তেনেকৈ যেন দেখা গৈছে একচুৱেলি মানে এইটো এটা ভাৱধাৰা দেখাইছে সেই চিনেমাখনতে তেখেত আৰু কালক্ৰমত আমি দেখা পাইছোঁ সেই সাগৰতে আৰু তেখেতৰ তেনেকৈ সেইয়া ভিডিঅ'টোত যেনেকৈ দেখাই আছিলে যে পানীৰ পৰা সাঁতুৰি আহি পেলাই এনেকৈ চটফটাই আছে আৰু তাতে আৰু এটা কথা ক'ব লাগিব চাওক তাতে কোনোবা এজনে কৈ আছে যে তই ৰখি যাবি নেকি হাত আৰু কেনেকৈ এটা নিগেটিভ ভাষাতে এনেকৈ কৈছিলে যে বোলে চালা তই ৰখি যাবি নেকি এতিয়া সেইটো চিনেমাখন পূৰ্ণভাৱে অহাৰ পিছত বুজা যাব সেইটো কথাটো পজিটিভ আছিলে নে নিগেটিভ আছিলে আৰু যদি নিগেটিভ আছিলে তেতিয়া তাৰ লগত এতিয়া যিটো নেকি ধৰক আমাৰ এই যিসকল এই আইনৰ আওতাত আছে মানে যাৰ আমি মানে এই সিদ্ধাৰ্থ শৰ্মা বা আপোনাৰ এই মহন্ত এওঁলোকক যিটো কাৰণত নেকি আমাৰ অসমবাসীসকলে তেওঁলোকৰ ওপৰত শাস্তি বিহিবৰ কাৰণে হেৰি কৰি আছে ৰিকুৱেষ্ট কৰি আছে চৰকাৰক তো সেই তেনেকুৱা ধৰণৰ মিলো যেন তাত দেখা পোৱা গৈছে আচ্ছা তৃতীয়তে মই আপোনালোকক ক'ম যে এতিয়া তেখেতে কৈছে সময়ৰ কথাটো তাত তেখেতে কৈছে বেছি গুৰুত্ব দিছে আচলতে এইটোৰ দ্বাৰা কি বুজায় ইমান সময় তেওঁ মানে অসমত কিমান মানে নিজৰ কৃষ্টিৰ দ্বাৰা আৰু অসমৰ বতাহ বা অসমৰ বায়ু পানী আদিত ডাঙৰ দীঘল হোৱা ইমানখিনি সময় যোৱা মানুহজনৰ সময় যেন শেষ হৈ গৈছে আৰু সেইকাৰণে সময়ৰ যেন এটা উল্লেখ আছে তেখেতে সময়ক হাইলাইট কৰিছে তাতে এইটো দেখা পালোঁ 3 নম্বৰত আৰু 4 নম্বৰত ধৰক আমি দেখা পালোঁ যে আমাৰ অন্ধ তাত এনেকুৱা দেখা পোৱা গৈছে যে তেখেত যে কি গান গাই আছে কিমান মানুহ হৈছে কিমান তেখেতক মানুহবিলাকে এপ্ৰিচিয়েট কৰি আছে কিমান কি কৰি আছে তো সেইটো যেন তেখেতে চাব পাৰি থকা নাই মানে অন্ধৰ হেৰিত দেখা পোৱা গৈছে আৰু তাতে এটা কথা কৈছে তাৰমানে সেইটোৰ লগত সেইটো মিল আছে যেন চিনেমাখনত কি হৈ আছে যেন তেখেতে মানে জাষ্ট গান গাব পাৰে গাই আছে এজন আৰ্টিষ্ট হিচাপে কিন্তু কিমান মানুহ হৈছে ৰাইজ হৈছে কিমানখিনি মানে মানুহে সহায় হৈ আছে বা ফূৰ্তি পাই আছে বা কিমান মানে তেখেতৰ পৰা কিমান লাভান্বিত হৈছে সেইখিনি কথা বা মানুহে কিমান উপভোগ কৰি আছে সেইখিনি যেন তেখেতে গম নাপাইছে কাৰণ তেখেত চকুৰে যেন নেদেখে অন্ধ এনেকৈ এটা দেখা পোৱা গৈছে তো এইটোৱে এতিয়া চাওক আচলতে এইটোৰ দ্বাৰা বুজা গৈছে যে চিনেমাখনো লাষ্টত ৰিলিজ হোৱাৰ পিছত কি হ'ব কি নহ'ব সেইখিনি যেন তেখেতে ডাইৰেক্ট প্ৰত্যক্ষ কৰিব নোৱাৰিব যেন এনেকৈ এটা অনুমান পোৱা গৈছে আচলতে এতিয়া চাওক ৰিলিজ হোৱাই নাই চিনেমাখন 31 অক্টোবৰত তেখেতেই কৈ গৈছিলে ৰিলিজ হ'ব আৰু ৰিলিজ ডেট 31 অক্টোবৰতে আছে আৰু তেখেতৰতো
19 ছেপ্টেম্বৰত এন্তেকাল হৈ গ'ল, মৃত্যু হৈ গ'ল। এতিয়া ধৰক তেখেতেতো ডাইৰেক্টলি আৰু সেইটো গম নাপাব যে চিনেমাখনে কিমান মানে মানে হেৰি উঠিব, মানে কিমান মানুহে উপভোগ কৰিব চিনেমাখন, বা তাৰ ছাকচেছ ষ্টৰিখিনি যেন ডাইৰেক্টলি দেখা নাপাব, এনেকৈ যেন এটা বুজাইছে। আৰু লগতে এইটো তেখেত যে ইমান গোটেই জীৱনটো চিনেমা জগতত বা সংগীত জগতত কাম কৰিছে, তেখেত ঢুকোৱাৰ পিছত কি যে হ'ব, তেখেতে ডাইৰেক্টলি সেইটো প্ৰত্যক্ষ যেন কৰিব নোৱাৰিছে আচলতে। কাৰণ তেখেতক এতিয়া গোটেই অসমে যিমান বিচাৰি আছে, তো মৃত্যুৰ আগত হয় সকলোৱে বিচাৰিছে, কিন্তু তেখেতৰ ইমানো যেন প্ৰত্যক্ষ হোৱা নাছিলে। কাৰণ এতিয়াই যিমানখিনি হৈছে তেতিয়াতো সিমানখিনি হোৱা নাছিলে, আপোনালোকেও জানে। আচলতে এজন মানুহ জীয়াই থকাৰ পিছত হয়তো বহুতে মানে তাৰ মূল বুজিব পাৰে যদিও সিমানখিনি হেৰি নকৰে আৰু, কিন্তু ঢুকাই যোৱাৰ পিছত আৰু তাৰপিছত একচুৱেলি সকলোৱেতো ভাবে আমি বৰ ডাঙৰ এটা সম্পদ হেৰালোঁ, তেনেকৈ কৰিলোঁ। আৰু সকলোৱে আগতো ভাল পাইছে, এতিয়াও ভাল পায়, কিন্তু এতিয়া ভাল পোৱাখিনি যেন এতিয়া মানে ধৰি ৰাখি থাকিব পৰা নাই, মানে মানুহে সহিবই পৰা নাই তেখেতৰ মৃত্যুটোক। আৰু সেই কথাটো তেখেতে জানি যাব পৰা নাই, এইটো এটা আফচোচৰ বিষয়। আৰু তাৰপিছত মই 5 নম্বৰত আপোনালোকৰ আগত দাঙি ধৰিম কথাটো যে তেখেত সেইটোও কৈছে যে তেখেত অন্ধ নহয়, তেখেত আৰ্টিষ্ট হয়। আচলতে আৰ্টিষ্টসকলে যে তেওঁলোকৰ বোধৰ দ্বাৰা বহুত কথাই গম পাব পাৰে, একেবাৰে ডাইৰেক্টলি প্ৰত্যক্ষ কৰিব আৰু বুজিব তেনেকুৱা নহয়। তেওঁলোক আৰ্টিষ্ট হয়, তেওঁলোক বহুত কথা এনেতেও জানি যাব, মনৰ যিটো মানে কল্পনাৰ বা জৰিয়তে। আৰু আপোনালোকক কওঁ যে বোলে এতিয়া তেখেতৰ যিকোনো এটা কিতাপ পঢ়ক, আপুনি কিতাপটোৰ টাইটেলটোতে তাৰ পূৰা কিতাপটোত কি আছে কি নাই বুজিব পৰা যায়। তো ঠিক তেনেকৈ চিনেমাখনৰো টাইটেলৰ পৰাই যেন আমি কিছু কথা গম পাওঁ, এনেকৈ যেন লাগে। আৰু লগতে ধৰক আপোনাৰ যিকোনো এটা আপুনি ষ্টৰি পঢ়িব বা যিকোনো এটা কিতাপতে আপুনি পঢ়িলে, লাষ্টত এটা গল্প পঢ়িলে তাৰ সাৰাংশ এটা বা সামৰণি বা সাৰাংশ দিয়া থাকে, চামাৰিটো দিয়া থাকে, জানে। তো আচলতে যেন আমি দেখা পাইছোঁ এই চিনেমা পূৰা জীৱনখনৰ যেন এক প্ৰকাৰ এটা চামাৰিয়ে হয় নেকি তেখেতৰ এই চিনেমাখন, এনেকৈ এটা অনুভৱ হৈছে। মানে যেন মানে তাত বহুত কথা তেখেতৰ নিজৰ ৰিয়েলিটি তাত মানে শ্ব' কৰি আছে আমাক, ৰাইজক। তো এই কিছুমান বস্তু মানে মিল দেখিলোঁ। আৰু মানে মৃত্যুৰ আগত যেন মৃত্যুৰ পিছত মানে ভৱিষ্যতৰ কি হ'ব সেইখিনি বস্তু, কিছুমান বস্তু যেন সেই তেখেত থকাতেই যেন মানে এইটো ৰেকৰ্ড হৈ আছে আৰু আমি আজি প্ৰত্যক্ষ কৰিব পাৰি আছোঁ, দেখিব পাৰি আছোঁ। তো গতিকে এইখিনিয়ে ভিডিঅ'টো, আৰু বৰ বেছি দীঘল নকৰোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাইছে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে শ্বেয়াৰ কৰি লগৰজনকো আৰু আপোনালোকৰ মতবাদ পোষণ কৰিব বাৰু কমেণ্টৰ জৰিয়তে। সকলোলৈ ধন্যবাদ থাকিল, সকলোৱে সুখী থাকক।